আসলে প্রসঙ্গটো এইটোৱে যে কেব বাতি ল'ব লাগে। কেব এখন জাতিদ্ৰোহী এখন বিধেয়ক আৰু ই এখন আনকনষ্টিটিউচনেল আৰু অসম চুক্তিৰ অন্তৰাত্মাক আঘাত সানিছে। আমি কোনো পধ্যেই মানি নলওঁ। স্পষ্ট কথা, 51ৰ পৰা 71ৰ ভিতৰত আমি 70 লাখ বাংলাদেশী বুজা ইতিমধ্যে গ্ৰহণ কৰিছোঁ আৰু আমি গ্ৰহণ কৰিব নোৱাৰোঁ, এইটো কথা স্পষ্ট। আৰু আমি কেতিয়াও দিল্লী, দিছপুৰ আৰু নাগপুৰৰ আমি তলতীয়া নহয়, তেওঁলোকে দিয়া চুটলিপি মতে কিন্তু অসমীয়া ৰাইজে কাম নকৰে, সেইটো আজি স্পষ্ট কৰি দিব বিচাৰিছোঁ। আৰু এটা কথা, আজি মোক ক'বলৈ লাজ লাগিছে, চেম অন আছাম গভৰ্ণমেণ্ট। আজি যদি মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমা ডাঙৰীয়াই, আজি যদি অৰুণাচলৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডু ডাঙৰীয়াই যদি দিল্লীৰ চুটলিপি নামাৰি তেওঁলোকৰ জাতীয় ৰক্ষাৰ কাৰণে আজি আগবাঢ়ি আহিব পাৰে, মাত মাতিব পাৰে, আমাৰ তথাকথিত জাতীয় নায়কজনে কিয় কথা ক'ব নোৱাৰে? তেওঁ কিয় তলতীয়া চেন্ট্ৰেল গভৰ্ণমেণ্টৰ? আমি লাজ পাইছোঁ। তেওঁ এতিয়া আৰু জাতীয় নায়ক হৈ থকা নাই, তেওঁ হৈছে জাতীয় খলনায়ক। জাতীয় খলনায়কৰ ৰূপ লৈছে তেওঁ। আৰু এটা স্পষ্ট কথা, ছাত্ৰ সমাজে সদায় অসমৰ স্বাৰ্থত আন্দোলন কৰি আহিছে আৰু আগলৈ কৰি যাব। আমি পঢ়িমো, আন্দোলনো কৰিম, এইটো কথা কিন্তু স্পষ্ট। আৰু আমি অবৈধ বাংলাদেশী কোনো পৰ্যায় মানি নলওঁ। অসমীয়া ভাষাটো ইতিমধ্যে মাইনৰিটি লেংগুৱেজ হৈছে। 46% অসমীয়া মানুহে এতিয়া অসমৰ মানুহে এতিয়া অসমীয়া ভাষা কয়, বাকীখিনিয়ে নকয়। গতিকে আকৌ যদি বাংলাদেশী যোৱা আনিবলৈ হয়, তেতিয়াহ'লে অসমীয়া ভাষা, অসমীয়া স্বাভিমান, সংস্কৃতি কোন দিশে যাব আপোনালোকে আমি জানো, ভালদৰে জানো। আৰু আমি আমাৰ খিলঞ্জীয়া অসমীয়া মানুহখিনি শিক্ষিত কৰি তুলিব লাগিব। আৰু আমাৰ যোনটো যুৱ প্ৰজন্ম, এই যুৱ প্ৰজন্মটো অসমৰ যোনটো হিষ্ট্ৰী, ইতিহাসৰ কথা নাজানে, আমিয়ে নাজানো। এতিয়া এইবিলাকত লাগি থকাৰ কাৰণে গম পাইছোঁ। অসমৰ পাঠ্যপুথিত সেই 1826 চনৰ ইয়াণ্ডাবু চুক্তি হ'ল, তাৰ পিছৰখন কিন্তু নাই। এইটো বৰ বেয়া, মানে অদ্ভুত ধৰণৰ কথা। আমি 11-12লৈকে হিষ্ট্ৰী পঢ়োঁ, পলিটিকেল চায়েন্স পঢ়োঁ, ভাৰতবৰ্ষৰ ইতিহাস কিন্তু ধুনীয়াকৈ লিখা থাকে, কিন্তু অসমৰ ইতিহাস কিন্তু অসমৰ ল'ৰা ছোৱালী পাঠ্যপুথিত নাথাকে। বৰ বেয়া কথা এইবিলাক। আমি কিন্তু ডিমাণ্ড কৰিছোঁ, এইটো আচলতে হ'ব লাগে। আৰু যদি চৰকাৰে নিদিয়েও আমি কাকত খাতিৰ নকৰোঁ, আমি নিজেই পঢ়ি ল'ম, আমাৰ দৰকাৰ নাই চৰকাৰৰ। স্পষ্ট কথা, আমি কেব নামানো। এখন জাতিধ্বংসী বিধেয়ক আমি কোনো পধ্যে গ্ৰহণ কৰিব নোৱাৰোঁ। ধৰ্মৰ ভিত্তিত ৰাজনীতি কৰা হৈছে, একমাত্ৰ ভোটৰ আশাত। আৰু স্পষ্ট কথা, 21ত কিন্তু ইয়াৰ ফল ভুগিব। বিজেপি চৰকাৰে 21ত কিন্তু ইয়াৰ ফল ভুগিব। চেম অন আছাম গভৰ্ণমেণ্ট, চেম এজিপি। আমি কোনো পধ্যে কেব মানি নলওঁ আৰু আন্দোলন কৰি যাম। আমাৰ যোনখিনি অসমীয়া মানুহ আছে, যোনখিনি খিলঞ্জীয়া গাঁৱলীয়া মানুহ আছে, সকলোকে আমি যুক্তি সহকাৰে আমি তেওঁলোকক বুজাবলৈ চেষ্টা কৰিম আচলতে কেবখন কি আৰু কিয় আমি বিৰোধিতা কৰিব লাগে। বহুতে নাজানে, কিন্তু আমাৰ যোনখিনি শিক্ষিত সমাজ তেওঁলোকেহে জানে। গতিকে আমাৰ মানুহখিনিকো আমি শিক্ষিত কৰি তুলিব লাগিব, এইটোও আমি কৰিম, এইটোও আমি প্ৰাণ লৈছোঁ। আমি পঢ়িমো, আন্দোলনো কৰিম আৰু অসম বচাম। আমি কেতিয়াও আমি নাগপুৰ, দিল্লী, দিছপুৰৰ তলতে কেতিয়াও নহওঁ, এইটো স্পষ্ট কথা। ধন্যবাদ।